তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আগতে মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম এনেকুৱা টপিকৰ ওপৰত যিটো টপিক নেকি তোমালোকে যদি কৰা বা বহুতে হয়তো সেই টপিকৰ ওপৰত কথা নাজানে, হঠাৎ যেনিবা কেনেবাকৈ আপোনাৰ মোবাইলটো বেয়া হৈ গ'ল, তেতিয়া কি কৰিব, তাত থকা ফাইলখিনি কেনেকৈ পাবৰ কাৰণে কিবা হোৱাটছআপটো আপুনি হোৱাটছআপত যিখিনি মেছেজ কৰে, যিখিনি মেছেজৰ ডাটা বহুতে পাহৰি থাকে, কিন্তু কৰিব যেতিয়া হোৱাটছআপটো কেনেবাকৈ আনইনষ্টল হৈ যায় সেইখিনি ডাটা নাপায়, বহুত বিচাৰিলেও নাপায়। কি কৰিব লাগিব তাৰ কাৰণে সকলোখিনি প্ৰচেছ মই ভিডিঅ'টোত ক'ম। আৰু ফটো এইবিলাক কি কৰিলে আপোনালোকে যে মোবাইলটো হঠাৎ বেয়া হৈ গ'লে আপোনালোকে পাব। গতিকে যদি আপোনাৰ ফোনত ষ্ট'ৰেজ কমিছে তেতিয়াহ'লে সেইটো কাম কৰিলে আপোনাৰ ফোনত ষ্ট'ৰেজ কমাব পাৰিব। গতিকে কি কৰিব লাগিব সকলোখিনি মই ভিডিঅ'টো যদি ক'ম, ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি ভিডিঅ'টোত প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব লগৰখিনিৰ সৈতে। গতিকে আজি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠিক আছে, আপোনাৰ মোবাইলটোত ফোনটোতো আমাৰ চবৰে এণ্ড্ৰইড ফোনবিলাক গুগলৰ হয়, গুগলৰ ছাপোৰ্ট থাকে, এণ্ড্ৰইড হয়, গুগলৰ ছাপোৰ্ট থাকে। গুগলে এটা অপশ্যন দিয়ে, সেইটো অপশ্যনৰ বিষয়ে আপোনালোকে জানেনে? হয়তো নাজানে। সেই অপশ্যনটো হৈছে গুগল ড্ৰাইভ হওক, গুগল ফটোজ হওক। যেনে আপোনাৰ মোবাইলটোত হঠাৎ কিবা বেয়া হৈ গ'ল, আপোনাৰ ফোনটো এতিয়া চেঞ্জ কৰিব লগা হ'ল, আপুনি ফটোখিনি ক'ৰ পৰা পাব? তেতিয়া আপোনাৰ যদি গুগল ড্ৰাইভত আপোনাৰ যিখিনি ফটো বেকআপ দি থয়, তেতিয়া আপুনি সেই ফটোখিনি বা ফাইলখিনি আপুনি ইজিলি বেলেগ এটা মোবাইলতো আপোনাৰ গুগলৰ আপোনাৰ যিখিনি মোবাইলত ফটো থাকে বা ফাইল থাকে ইম্পৰ্টেণ্ট, সেইখিনি পাব পাৰে। গতিকে সেইখিনি কৰিবৰ কাৰণে কি কৰিব লাগিব? গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাওক। আপোনালোকক মই ধুনীয়াকৈ মোবাইল স্ক্ৰীণত দেখাই দিছোঁ কেনেকৈ আপোনালোকে বেকআপ দিব যিকোনো ফটো। আপোনালোক মই ধুনীয়াকৈ দেখাই দিছোঁ, প্ৰচেছটো চাই লওক। যেনেকৈ বেকআপ দি থওক, যিমান ডেইলি আপুনি 1.5 GB ডাটা পায়, তাৰ ভিতৰত যিমান 500-600 MB আপোনাৰ যাব, কিন্তু যাব কোনো কথা নাই। যিহেতু আপোনাৰ মোবাইলটো কেতিয়াবা যদি হঠাৎ বেয়া হৈ যায়, তেতিয়া আপুনি সেইখিনি ফাইল পাব পাৰিব। গতিকে ঠিক আছে, আপোনালোকে ধুনীয়াকৈ স্ক্ৰীণত চাই লওক কেনেকৈ দিয়ে, মই দেখাই দিছোঁ কেনেকৈ বেকআপ কৰে। ঠিক আছে, প্ৰথমতে গ্লেটো উলিয়াই তাত ফটোকেইখন ছিলেক্ট কৰি দিব। ছিলেক্ট কৰি লোৱাৰ পিছত এই তলত যে শ্বেয়াৰ অপশ্যনটো আছে, শ্বেয়াৰ অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ গুগল ড্ৰাইভ বুলি এটা অপশ্যন ওলাব, এপছটো ওলাই যাব। তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এটা ফ'ল্ডাৰ আহিব। ফ'ল্ডাৰটো ধুনীয়াকৈ থাকিব। আপুনি কি দিব বিচাৰে আপোনাৰ ফাইলটোৰ নাম? এতিয়া ফ'ল্ডাৰটোৰ নাম মাই ড্ৰাইভ আছে, মই ধুনীয়াকৈ মাই ফটো বুলি ক্লিক কৰি লৈছোঁ। চাই লওক আপোনালোকে ধুনীয়াকৈ এই ফ'ল্ডাৰটো আপোনালোকে ধুনীয়াকৈ মাই ফ'ল্ডাৰ বুলি ফটোজ বুলি ছেভ কৰিব। ছেভ কৰাৰ পিছত তাত এটা ছেভ অপশ্যন আহিব, তলত দেখাই দিছোঁ, চাই ল'ব। এনেকৈ সেইটো যিটো ছেভ অপশ্যন আহিব ন, ছেভ অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ফটোখিনি তাত আপলোড হৈ যাব। নেক্সট কথাটো হ'ল হোৱাটছআপৰ যিখিনি ষ্ট'ৰেজ বা যিখিনি মিডিয়া বা হওক যিখিনি মেছেজ, সেইখিনি হোৱাটছআপটো হঠাৎ উৰি গুচি গ'ল। হোৱাটছআপটো কেতিয়া বহুত GB ডাটা খাই দিয়ে, ক্লিয়াৰ অল ডাটা মাৰিব লগা হয়, তেতিয়া কি কৰিব? গতিকে আপোনালোকে চাই থাকক, মই ধুনীয়াকৈ স্ক্ৰীণত দেখাই দিছোঁ। হোৱাটছআপত আপোনাৰ যিটো জিমেইল আছে, সেই যিকোনো এটা আপোনাৰ মোবাইলত 2, 3, 4, 5টা জিমেইল থাকিব পাৰে। যিকোনো এটা জিমেইলত আপোনাৰ হোৱাটছআপৰ যিখিনি মেছেজ সেইখিনি বেকআপ দিব। কেনেকৈ বেকআপ দিব মই ধুনীয়াকৈ দেখাই থোৱা আছে, চাই লওক স্ক্ৰীণত। ফাৰ্ষ্ট হোৱাটছআপটো অন কৰিব, তাত ছেটিংছ চলাই আহিব। ছেটিংছ চলোৱাৰ পিছত চাট চলাই যাব। চাট চলাই যোৱাৰ পিছত চাট বেকআপ বুলি আহিব। বেকআপ বুলি অহাৰ পিছত যদি আপোনালোকে জিমেইল ছিলেক্ট কৰা নাই, তেতিয়া গুগল একাউণ্ট বুলি আহিব। গুগল একাউণ্ট বুলি যিটো অপশ্যন দেখিছে ন, তাত ক্লিক কৰিব। তাত যিকোনো এটা জিমেইল আপোনালোকে ছিলেক্ট কৰি ল'ব। ছিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে আকৌ ছিলেক্ট কৰাৰ পিছত এনেকৈ আহি যাব, দেখিছে স্ক্ৰীণত। যিটো বেকআপ অপশ্যন আছে ন, সেই বেকআপ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখন চাট থাকে, সেই চাটখন আপোনালোকৰ গুগল ড্ৰাইভত যিটো জিমেইল একাউণ্ট দিয়া আছিলে তাত বেকআপ হৈ যাব। আৰু যেতিয়া আপুনি বিচাৰে সেই চাটখন চাব পাৰে। ঠিক আছে, এনেকৈ বেকআপ দিয়াৰ পিছত আপোনাৰ যিটো জিমেইল আছে, সেই জিমেইলৰ যিটো গুগল ড্ৰাইভ আছে, সেই ড্ৰাইভত সকলোখিনি মেছেজ ষ্ট'ৰ হৈ যাব। হঠাৎ যিমান আপুনি হোৱাটছআপটো উৰাই দিলে, কিন্তু নেক্সট পিছদিনা যেতিয়া ইনষ্টল কৰিব, ইনষ্টল কৰাৰ পিছত হোৱাটছআপত ডাটা ট্ৰেন্সফাৰ বুলি আহিব মোবাইলটোলৈ। স্কিপ নকৰিব, ৰিষ্ট'ৰ কৰিব। মই দেখাই দিছোঁ স্ক্ৰীণত, চাই ল'ব কেনেকৈ ৰিষ্ট'ৰ কৰে। ফটোখন মই দেখাই দিছোঁ, এইটো অপশ্যন আহিব। আপোনালোকে যিটো অপশ্যন আহিব স্ক্ৰীণত মই দেখাই দিছোঁ, সেইটো অপশ্যন কৰিব। তেতিয়া আপোনাৰখিনি সকলোখিনি ডাটা যিখিনি মেছেজ আছে সেইখিনি পাই যাব। আৰু ঠিক আছে, গুগল ড্ৰাইভত তেতিয়াহে আপুনি যিখিনি ষ্ট'ৰ কৰিব, ফাইল হওক ফটো হওক, সেইখিনি তেতিয়াহে হ'ব যদি আপোনাৰ জিমেইলৰ যিটো পাছৱৰ্ড আছে সেইটো আপোনাৰ মনত আছে। জিমেইলটো কিছুমান বহুতে কি কৰে, জিমেইলটো খোলে, কিন্তু তাৰ যিটো পাছৱৰ্ড থাকে সেই পাছৱৰ্ডটো পাহৰি যায়। পাহৰি যোৱাৰ লগে লগে কি হয়, সেই জিমেইলটো বাদ দিব লাগে। পাছৱৰ্ডটো চেঞ্জ কৰিব নোৱাৰে, চেঞ্জ কৰিব পাৰে। যদি আপোনাৰ চিমখন হেৰাই যোৱা নাই, তেতিয়া চেঞ্জ কৰিব পাৰিব। ঠিক আছে, কেনেকৈ চেঞ্জ কৰে মই নেক্সট ভিডিঅ'ত প্ৰচেছত দেখাই দিম। যদি আপোনালোকক লাগে কেনেকৈ চেঞ্জ কৰে, তেতিয়া মোক তলত কমেণ্ট কৰক আৰু মই ধুনীয়াকৈ আপোনালোকক জনাই দিম। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানেই। লগ পাম নেক্সট ভিডিঅ'ত।